আকৌ আমাৰ এখেতৰ ভনীয়েক আহিব বোলে পেহীয়েকৰ জীয়েক হেৰিয়ত থাকে হেনো বাহিৰত থাকে বোলে মই আকৌ সেই বহুত দিনতে লগ পোৱা তাইক তেনেকৈ নাহে যে গাঁৱলৈ হেৰি মই বোলে এইবেলি আহিব তাইক বোলে বিভিন্ন ৰকমৰ পিঠা বনাই খাম সেইকাৰণে পিঠাগুড়ি অলপ খুন্দিবলৈ লৈছোঁ মই বোলে সান্দহগুড়ি পিঠাগুড়ি চব বনাম তিলৰ লাড়ু তাৰপিছত আকৌ হেৰি গুড় পিঠা তেল পিঠা চব বনাম বুলি ভাবিছোঁ তুমি যে বৰা চাউলৰ কথা কৈছিলা এইখিনি বৰা চাউল ইয়াত 1 কেজি আছে অঁ হ'ব এতিয়া মই সেই মিক্সিতে খুন্দি ল'ব লাগিব না বিহু আহিছে নে কিবা পাতিছোঁ তোমাৰ আকৌ পিঠা বনোৱা কি হয় চখ লাগিলে বিয়া কেলৈ আপোনালোকৰ হেৰি নাহিব জানো কিনা সেইটো কাৰণে আকৌ তাইক বোলো পিঠা কেইটামান বনাই খাই পঠিয়াম বুলি ভাবিছোঁ তাই নাই সেইবোৰ পিঠা চিঠা নাখায় নহয় সেইজনীক আকৌ হেৰিহে লাগে পূৰা একদম বাৰ্গাৰ পিজ্জা সেইবোৰহে খায় বাহিৰত থকা ছোৱালী সেইবোৰহে খায় তাই সদায় সেইবোৰ খায়েই থাকে এতিয়া সেই পিঠা চিঠা খাব আকৌ বাৰু তুমি তাই আহিলে গম পাবাই নহয় তাইক এইবোৰ গাঁৱলীয়া বস্তু খুৱাব নোৱাৰা তুমি চব একদম হেৰি লাগিব তাইক এই ফাষ্টফুড ফুচফাত ইয়াত নচলিব দেই একদম ঘৰৰ বস্তু খাব লাগিব পেট বেয়া কৰে সেইবোৰে বাৰু হ'ব দিয়া এই বৰা চাউলখিনি ইয়াতে থৈছোঁ মই বজাৰৰ পৰা অলপ বজাৰ চজাৰ কৰি আনো জাম জেলি লৈ আহোঁগৈ জাম জেলিহে খাই আকৌ আমাৰ এই ভণ্টিয়ে কেলৈ গান এটা আছে নহয় আপুনি গম পায় নাই এই কি বুলি কয় বাৰীৰে বগৰী বুটলি এচা বনাবলৈ এৰিলি অ' মোৰ জানো লুচি ভাজি জানো জেলি লুচি ভাজি খাবলৈহে শিকিলি সেইটো মিলি যায় আৰু দেই আমাৰ ভণ্টিৰ লগত আজিকালি ছোৱালীখন তেনেকুৱাই আৰু মোবাইলটো লৈ ৰিলচ নে ফিল্চ বনাই থাকিব আৰু ঘৰৰ কাম বনাত একো মন নাই তাইক মই অলপ কামত শিকাম বুলিহে ভাবিছোঁ এইবেলি বেছিকৈ নক'বা দেই বেছিকৈ নক'বা বেয়াই পাব আকৌ হ'ব বাৰু দিয়ক বেছিকেনো কেলৈ কম বাৰু মই অলপ বজাৰৰ পৰা আহোঁ ডাঙৰ মোনাখন লৈ যাব অঁ হ'ব মই লৈ যাম এই কিবা কিবি লৈ আহিমগৈ এইবোৰ খাবলৈ কৰিবলৈ চব্জি অলপো লৈ আহিব ভাত খাবলৈ চব্জি নাইকিয়া হৈ আছে হ'ব দিয়া মই লৈ আহিম Oh my god, গাঁৱত ইমান গৰম এচি চেচি আছে নাই বাৰু আমাৰ দেউতাহঁতৰ ঘৰত বহুত দিনত আহিছোঁ আকৌ দেই মই বহুত ৰ'দ পাইছোঁ ইয়াত মোৰ এইটো আইচক্ৰীম এটা খাব মন গৈছে আইচক্ৰীমৰ দোকান এখন নাই গাঁৱত Oh my god, disgusting মোক যে সেই দাদাই নিবলৈ আহিম বুলি কৈছিলে অহা হৈছে ঐ টিনা আহিলি ইয়াত ইমান গৰম লাগিছে নহয় টিনা পেহী আহিলা মোক পেহী বুলি নামাতিবা দেই মোক পি বুলি মাতিবা টিনা পি এইটো কি আকৌ পি হেই তেনেকৈ নহয় অকল পি বুলি মাতিবা টিনা পি ओके टीना पी 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 व्हाटएवर एजनी देखो गरीबों का अंग्रेज मिशो से खरीदा हुआ अंग्रेज देखो ইয়াত অলপ গৰম পাইছ ন তই এচি তলত থাক যে বল ঘৰলৈ বল এই নেমু ৰস চৰ্বত বনাই দিম মই নেমু ৰস নাখাওঁ নহয় মই হেৰিটো খাম মেংগো পান্নাটো আছে নাই পানীৰ লগত মিক্স কৰি তাকো ফ্ৰিজত পানী দিব লাগিব মায়ে এজনীয়ে পিঠা বনাই থৈছে সেইজনীয়ে খাব জানো আচ্ছা টিনা পি 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 ঐ ল'ৰা হ'লে মাৰ খাবি দেই ধুনুকত নাপায় নহয় ডাঙৰ মানুহক জোকাৰিব তোতকৈ ডাঙৰ হয়নে নহয় আহা টিনা পি আই এম চ' টায়াৰ্ড টায়াৰ মানে কি গাড়ী টায়াৰ নে ভাগৰ লাগিছে বুলি কৈছে আহ অ' মাই গড এইখন গাঁৱত মই কেনেকৈ থাকিম একদম যাওঁ লাগিলে এতিয়া টিনা তুমি হাত মুখ ধুলা নে এতিয়া ভাত বাঢ়িম দেই মই গা ধুই আহিলোঁ হাত মুখ ধোৱাৰ কথা নহয় মানে মই হাইজেনিক যে বহুত সেইকাৰণে মই মানে হেঁপাহি লগালে গায়ে ধুই দিলোঁ ভালে কৰিলা ভাত কিহে বাঢ়িছে বাৰু এই লোকেল মুৰ্গী জোলা ভাত ইছৰাম মই নাখাওঁ নহয় মাংস মই ডায়েটত আছোঁ মানে মই স্পেচিয়েল ডায়েটত আছোঁ মই যি টি নাখাওঁ এতিয়া মানে মাংস নোখোৱা নেকি তুমি মই আকৌ আলহী আহিলে আমাৰ লোকেল মুৰ্গী আনো মই আকৌ গম নাপাওঁ নহয় তুমি ডায়েট নে ফাইটত আছা বুলি কি খাবা এতিয়া মই পোহা খাম পোহা মানে বাদাম দি দিব তাতে তাৰপিছত কাৰি পাত্তা দি দিব সেইটো আকৌ কি বস্তু কাৰি পাত্তা এই নৰসিংহ পাত মানে এনেকৈ হেৰি বনাব আকৌ চিৰা দি পেলাই বাদাম দি তাৰপিছত নৰসিংহ পাত চাত দি দিব তাৰপিছতে তেনেকৈ খাই মোৰ ভাল লাগে মই ডায়েটত আছোঁ ন ওচৰখন মই বনাব নাজানো নহয় পোহা নে চোহা তুমি বনাই ল'বা নেকি বাৰু নিজে অ' মাই গড মই গেছ জ্বলাব নাজানো নহয় মই চব ৰেডি লাগিব মোক মানে একদম ৰেডিমেড লাগে মই তেনেকৈ খাওঁ ইয়াত জমেট' আহে নেকি জমেট' কি জমেট' আপুনি জমেট' চিনি নাপায় খানা অৰ্ডাৰ দিয়ে যে মই পিজ্জা এটাকে অৰ্ডাৰ দি খালোহেঁতেন আমাৰ সেইবোৰ ইয়াত নাপায় নহয় পিজ্জা নে পিজ্জা এইবোৰ আমি ঘৰত বনোৱা বস্তুহে খাওঁ পায় এইবোৰ অৰ্ডাৰ দি খাবলৈ আমাৰ হেৰি এইবোৰ নাহে নহয় ইয়ালৈ এনেকৈ বুলি জনা হ'লে দেখোন মই নাহিলোহেঁতেন মোৰ যদি খাবলৈ বস্তুৱেই নাই অ' মাই গড কি হ'ল ন চোৱাচোন দাদা পেহীয়েৰে এতিয়া সেই এইবোৰ বস্তু নাখায় হেনো লোকেল মুৰ্গী চোকেল মুৰ্গী তাই হেনো ডায়েটিঙত আছে হেনো টিনাপি হেৰি খিচিৰা খাবা খিচিৰা খিচিৰা খাব পাৰি বাৰু এইটো আকৌ কি বস্তু খিচৰা এই খিচিৰিটোকে খিচিৰা বুলি কৈছোঁ খিচিৰি অকণমান
লাগিব এতিয়া টিনাপিক নহ'লে আকৌ নেখালে একদম আমাৰ ঘৰত একো নোখালে বুলি ক'ব নহয় হয় নি মই হ'লে গমেই নাপাওঁ পাই এতিয়াহে গম পাইছোঁ খিচিৰিটোক যে সেই খিচিৰা বুলি কয় তেতিয়াহ'লে সেই মিক্স চব্জি দি পেলাই খিচিৰি অকণকে বনাব লাগিব নে কি কোৱা আৰু সেই টিনা তোমাক সেই মিক্স চব্জি দি পেলাই খিচিৰি অকণ বনাই দিওঁ ন অঁ সেইটোৱে কৰক কমকৈ দি পেলাই আৰু যেতিয়া তেলটো মাৰিব তেলটো কম দিব হা মই মানে অইল ফ্ৰী হেৰিহে খাওঁ মানে বস্তু মানে মই অইলি বস্তুবোৰ নাখাওঁ মানে হ'ব দিয়া তোমাৰ কাৰণে খিচৰাই বনাই আনোগৈ টিনাপি তুমি চিন্তা নকৰিবা আমি ইউটিউবত চাম নহয় ডাইটিঙত কি খাব পাৰি তাৰপিছত তোমাক বনাই খাম দেই অ' গড তুমি আছা বুলিহে চোন নহ'লে যে মোৰ কি হ'ল হয় টেনশ্যন নল'বা পি মই আছোঁ নহয় আচৰিত ছোৱালীও এজনী যিহকে নাখায়ো মোৰ হাত বৰ ধলা এজনী নোযোৱালৈকে এতিয়া মই দুটাত চৌ পাতিব লাগিব আমি আকৌ এইবোৰ খিচৰা খাই থাকিব নোৱাৰো পাই ডকচি পেলাই একদম সেই এথালি ভাত নাখালে মই কাম কৰিব নোৱাৰোঁ মোৰ বহুত গৰম উঠিছে দেই বহি লওঁগৈ আমাৰ টিনাপি আকৌ বৰ গৰম উঠে ক'লেও এতিয়া বেয়া পাব নহয় যিটোহে হাফ পেণ্ট পিন্ধি আছেও ইমান চুটিকে বেয়া দেখি নহয় তাই এখন টাউন নহয় বৰ বেয়া দেখি মই আচৰিত ছোৱালী দেই এজনী এতিয়াহে শান্তি লাগিছে দেই ফ্ৰেঞ্চ ফ্ৰাইজকেইটা খাবলৈ পাইছোঁ কতদিন হৈ গ'ল ফ্ৰেঞ্চ ফ্ৰাইজ খোৱা নাই মই গাঁৱলৈ অহাৰ পৰা অ' টিনাপি পি কি খাইছা এইবোৰ ঐ তই পাবি দেই কিহৰ পি ক'বলৈ আহিছ পি বুলি কথা ক'বলৈ কৈছিলোঁ অ' এইবোৰ আলু ভাজা খাইছা নেকি অ' মাই গড এইবোৰ আলু ভাজা নহয় এইবোৰ ফ্ৰেঞ্চ ফ্ৰাইজ বুলি কয় কথাটোতো একেটাই ন আলুখিনি দীঘলীয়াকৈ কাটি পেলাই ভাজি দিয়া তাৰপিছত সেইটো ৰঙা সেইটোত ভৰাই দিয়া আলু ভাজা হ'ব মোক বেছি শিক্ষা দিব নালাগে অ' টিনাপি এই চুম বুলি কোৱাচোন কেলৈ ক'ম মই নকওঁ একো নহয় কোৱাচোন বোলো চুম পাদে ধুম ইমান অভদ্ৰ ইমান অসভ্য দেখা নাই তেনেকুৱা মই পিটি দিবলৈ মন যায় ধাপ দি দিবলৈ মন যায় दिल तो पागल है दिल दीवाना है दिल तो पागल है दिल दीवाना है এইটো আকৌ কোন নমুনা আহিলে আলহী নেকি হয় আলহীয়ে হয় আলহী হ'ম ন অভিয়াছলি মই হৈকাটা ঘৰত তোমাৰ মানুহ হয় জানো মই আলহী হ'ম আয়ো গোটেই কোৱা সেই কয়লাখনিত জুই লগাৰ দৰে লাগিছে মুখখন একদম What do you mean? What do you say? কি কয়লাখনি বেলেগ ইংৰাজী মায়ে দেখোন ফৰাফৰ ময়ো ইংলিছ দুটামান কৈ দিওঁ ৱেলকাম থেংক ইউ ভেৰি মাছ বিলাতী ফক্স কি মানুহ এইটো কি গাইছে মানে আপুনি নাই একো নাই ঘৰ ক'ত আপোনাৰ মোক আপুনি বুলি নক'লে হ'ব চ' চিপ মই কি আপোনাতকৈ ডাঙৰ নেকি মই এনেও অবভিয়াছলি সৰু ন মই কিমান ফুল কোমলীয়া এজনী ছোৱালী মোক আপুনি বুলি নক'লেও হ'ব খৰি বীজটো কথাই ক'ব নোৱাৰি দেখোন হ'ব সেই মই মানে শইকীয়াদা ওচৰলৈহে আহিছিলোঁ পেটুকণ আহিলি আহিলোঁ পেটু এইটো আকৌ কেনেকুৱা নাম পেটুকণ এইজনী মোৰ ভণ্টি দেই টাউনত থাকে দদাইদেউ ছোৱালী লগ পালোঁ টিনা এয়া আমাৰ ওচৰ চুবুৰীয়া পেটুকণ গম পাইছোঁ বৰ বেলেগ লেভেলচোন তাই ভাগৰ ফাটা লেভেল ঐ আহ মই তোক কাম এটাৰ কাৰণেহে মাতিছিলোঁ ভিতৰলৈকে আমাৰ হেৰি মানুহজনীয়ে আজি লোকেল মুৰ্গী ভাত বনাইছিলে আমাৰ টিনাই নাখালে তাই ডাইটিঙত আছে যে তই খাই পেলাবি তাৰপিছত এই কাম এটা ধৰিব লাগিব লোকেল মুৰ্গী ভাত নাখায় কিহে খায়নো মই খিচৰা খালোঁ ৰাতিপুৱা এইটো আকৌ কেনেকুৱা বস্তু খিচৰা এই খিচিৰিটোকে খিচৰা বুলি কৈছে বুজি নাপাওঁ আমি গাঁৱলীয়া মানুহ হয় নি সেইটোহে নি বন্ধুসকল আমাৰ সেই ভনীজনী টিনা বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে তাকে বোলো এই খণ্ডটিয়ে যিখিনিতে সামৰিছোঁ আৰু দেই আপোনালোকে যদি আগলৈ চাবলৈ বিচাৰে আমাৰ খণ্ডবিলাক তেতিয়াহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক তেতিয়াহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব বন্ধুসকল আৰু হেৰি নহয় লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব